Hey dosto, swagatam janaisu eta notun video le. Mane aji video tu korim eta unboxing etu eta gasor set mane aru ami je ratiba cha banai khao eka coffee ji banai khai bhat banai khai hetu mane aji moi unboxing korim aru asolte ei gasor jitu mane set jur Canada ahile amar ghor baru Canada ahile baru town pa ba koba ba ahile mane kihor karone amar ei gasor set jur palu amar ghorot বা বহু লোকে পাইছে গেছৰ সেট কিহৰ বাবে পাইছে বা কেনে ধৰণে পাইছে মই ভিডিওটোৰ হেকত আপোনালোকক কৈ আছো আৰু তাৰ আগতে বলক আজি আমি এই বস্তুখিনি আনবক্সিং কৰো তো বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো আনবক্স কৰাৰ আগতে কি আছে আপোনালোকক এবাৰ দেখাই লৈছো এইটো হৈছে আমাৰ যোনটো বাৰ্নাৰ বুলি কয় মানে যোনটো এইটো এই ফ্ৰেমটো দেখি জানো এইটোৰ দাম কিমান বাৰু এইটোৰ দাম এনে 990 ni etu dam eni 990 ঠিক আছে লগত এটা দিছে লাইটাৰ এইটো এটা লাইটাৰটো দাম কিমান মই চাই দিছো ৰখিব লাইটাৰটো দাম 180 আৰু লগত আহিছে এটা এইটো ৰেগুলেটৰ কয় নেকি ৰেগুলেটৰ এইটো চাই লওক এইটো দিছে এইটো দাম কিমান নেজানো বাৰু আৰু দিছে লগত এডাল পাইপ ডাল জিডাল মানে গ্যাসটো যায় সিলিন্ডাৰৰ পৰা পাইপ ডালৰ দাম কিমান এডালৰ দাম হৈছে 100 টকা এই পাইপ ডালৰ তাৰ মানে 100 টকা হৈ গল আৰু এটা লাষ্ট বস্তু আছে এটা বাকস কি আছে বাকসটো বলক খুলি চাই লওঁ নোলাইছে ইমান টান ফালি দিম দিন হক ন এনেও ফালিবই লাগিব এই টুজত আমি মানে কেৰাহী জি বহাই আৰু আপুনি এই ইয়াৰ ওপৰতে বহাই ইয়াত ফিটিং কৰিকে বহাব পাৰি আৰু এটোৰ দাম কিমান এটোৰ দাম নেজানো কিমান লয় বাৰু আমি এটা কি বস্তু পালো দেখাইছো চাওক আমি পালো এইটো কি কয় এই ওপৰৰ যোনটো মানে বহাই কেৰাহী তাৰ পিছত পালো এইডাল পাইপ ডাল যোনডালৰ দাম 100 টকা আৰু এইটো এটা ৰেগুলেটৰটো পালো আৰু তো এটা কি কয় তো লাইটাৰ আৰু এইটো ফ্ৰেমটো বাৰু ফ্ৰেমটো আপোনালোকক উলিয়াই দেখাই দিছো চাই লওক এইটো ওলাই গৈছে ৰখিব ওপৰৰ পৰা দেখে এইটো চাওক ওলাই গৈছে এতিয়া মই কেনেকৈ টানিম মই এখন হাতত মোবাইলটো ধৰি আছো এই দিয়ক ভৰি লগাইছো গাইস বেয়াছে নাপাব আৰু দেই মানে এখন হাত এইটো কেমেৰা ধৰিবলগীয়া হৈছে এইটো ওলাই গ'ল এইটো ইয়াৰ ওপৰত মানে আমি এইডাল বহাই লওঁ দিয়ক আৰু কিবা চাহ এটা বনাব লাগে যদি দি দিয়ক মোক ইয়াত দি দিয়ক মই বনাই দিছো আপোনালোক পটাপট চাই গাইস এক সেকেন্ড গাইস মই আৰু এটা কথা ক'ব আপোনালোকক পাহৰি আছো মানে ইয়াৰ লগত আৰু এটা বস্তু ফ্ৰী দিছে আৰু এটা মানে মেইন বস্তুটো আমাৰ ইয়াত সব দিলে যদি সিলিন্ডাৰ নহয় ক'ৰ পৰা জ্বলাম আমি গেছটো তো লাগিব তো সিলিন্ডাৰ এটাও দিছে আমাক ফ্ৰী দিছে ফ্ৰী পইচা নাই লোৱা কোনো সিলিন্ডাৰটো একদম ফ্ৰী দিছে সিলিন্ডাৰটো বাহিৰত আছে এইটো বাৰু দেখিছে বাৰু নেদেখাও বাৰু এইটো বাহিৰত আছে মই এইবোৰ সব বস্তুবোৰ দিছে কি নহয় মই চিনি নাপাওঁ বাৰু সব ভালকে আৰু এইটো আৰু এইখিনি বস্তুৱে দিছিলে বাৰু আপোনালোকক মই এতিয়া এখন কিবা কাৰ্ড দিছে এখন 3 years ওয়াৰেন্টি কাৰ্ড দিছে বাৰু যি কি নক মই এখিনতে আৰু এটা একদম ইম্পৰ্টেন্ট কথা কৈছো আপোনালোকক দেই চাব ইয়াত মানে আপোনালোকৰ গেছৰ যিবিলাক কিছুমান ধৰি লওক অসুবিধা বা কিছুমান প্ৰবলেম হয় গেছক লৈ মানে লিক হয় ধৰি লওক মানে তেতিয়া হেল্পলাইন নম্বৰটো বহুতৰ ওচৰত আছে বহুতে জানে কিন্তু বহুতে নাজানে ইয়াত লিখা আছে হেল্পলাইন নম্বৰ লিখা আছে যদি আপোনালোকক লাগে মই কৈ দিছো লৈ লওক বা স্ক্ৰিনত দেখাই আছো 1906 এটো হেল্পলাইন নম্বৰটো ঠিক আছে আৰু ইয়াত ISI মাৰ্কটো মৰা আছে মানে কিহৰ কাৰণে পালো এইখিনি মানে গাইস এটো দিছে আসলতে মানে ধৰি লওক কিছু মানে বহুত দিন হৈ গল পুৰণা গেছৰ এইবিলাক সেটবোৰে ইউজ কৰি আছে ব্যৱহাৰ কৰিছে তাৰ ফলত মানে কিছুমান ঘটনা সংঘটিত হৈ যায় মানে আৰু তো হেতু কাৰণে কি কৈছে চৰকাৰে মানে কিছুমান এনেকে ফ্ৰীলি দিছে মানে যাতে আগৰ পুৰণা হৈ যাব পেলাই নতুন বিলাক আকৌ ইউজ কৰে
তাৰ বাবে চৰকাৰে এইবিলাক দিছে কিছুমান মানুহক মানে আৰু আমাক টোটেল কিমান দিলে চাই লৈছোঁ দেই হিচাপ কৰি চাই লৈছোঁ টোটেল কিমান ফ্ৰীতে দিছে গেছ লাইটাৰটোৰ দাম 180 মানে 200 টকাত ধৰি লৈছোঁ আৰু এই পাইপডাল 100 টকা তাৰমানে 300 তাৰপিছত এই গেছৰ যোনটো মানে মেইন চৌকাটো বাৰ্ণাৰ সেইটো দাম 1000 টকা তাৰমানে 1300 টকা 1300 গাইছ মেইন বস্তুটোৱে ধৰা নাই যেটো সিলিন্ডাৰটো বৰ্তমান দাম কিমান 1000 হ'বগে চাগে মানে আপোনাৰ 2300 টকা মানে আৰু কিবা কিবি মিলাই এইবিলাক মিলাই মিলি 25 ৰেগুলেটৰটো খাই গৈছিলে মানে সকলোবোৰ মিলাই 2500 টকা 2500 টকাৰ বস্তু মানে ফ্ৰীলি দিয়া হৈছে মানে চৰকাৰৰ পিনৰ পৰা আৰু এটা বস্তু আছে ইয়াত ভিতৰত মই হসা কথা ক'ব গ'লে চাব পাহৰি গ'লো নহয় এইডাল বাকচ ইয়াৰ একদম গুৰি থুমাইছিলে মানে লাষ্টত মানে মই এনেকৈ জুকাৰি দিছোঁ জুকাৰি মানে এইটো ওলাই গৈছে কি আছে এইটো খুলিকে চাই লওঁ চব পেক কৰা আছে এইটো খুলি চাওঁ ফালিয়ে দিওঁ কি হয় নাজানো খালি ইমান সৰু গাইজ কি হয় আচ্ছা এতিয়া বুজি পালো মানে যেটো বাৰ্ণাৰটো তাত তলত এডাল মানে হুমিয়াকে লগাই থয় মানে ওপৰত কিবা এটা ষ্টেণ্ড লাগিব ন থাকিবলৈ বাৰ্ণাৰটো বস ইমানটোৱে এই চাৰিটা খুৰা দিছে সিহঁতৰ এই সৰু বাকচটোৰ ভিতৰত তো বন্ধুসকল আজি ভিডিঅ'টো আছিলে ইমানটোৱে ইয়াতে সামৰণি মাৰিছোঁ আৰু যিখিনি দেখাবলৈ দেখালোঁ তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজি মোৰ এই ভিডিঅ'টো জীৱনৰ প্ৰথমটো আনবক্সিং ভিডিঅ' তো বন্ধুসকল লাইক এটা কৰি দিব আৰু সেইটো কাৰণে জীৱনৰ প্ৰথমটো আনবক্সিং ভিডিঅ' তো বন্ধুসকল ভিডিঅ'টো ইমান বাই বাই